নমস্কাৰ, মই আব্দুল কালাম। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এক ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। কিছু সময় পূৰ্বে ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ডাঙৰ খবৰ। 2 লাখ টকাকৈ প্ৰদান কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীসকলক অসম চৰকাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে এই ঘোষণা কৰিছে নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব 2 লাখ টকাকৈ অসম চৰকাৰে। আৰু ইয়াৰ পূৰ্বে বাজেটত উত্থাপন কৰিছিলে মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰিছিলে বাজেটত যে অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক 2 লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। আৰু আজি দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যুৱতী আছে সেই যুৱক যুৱতীসকলক 2 লাখ টকাকৈ প্ৰদান কৰিব আৰু গ্যাৰাণ্টি সহকাৰে এই 2 লাখ টকা প্ৰদান কৰিব অসম চৰকাৰে। আৰু কোনো ধৰণৰ বেংকত যাব নালাগে, বেংকৰ লগত কোনো ধৰণৰ সম্পৰ্ক নৰখাকে এই ধন অসম চৰকাৰে মোকলাই দিব। আৰু আত্মসংস্থাপনৰ বাবে যুৱক যুৱতীসকলক এই ধন মোকলাই দিব অসম চৰকাৰে। এই ডাঙৰ খবৰটো এই মুহূৰ্তত জনাই আছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে এই ঘোষণা কৰিছে অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক এই ধন মোকলাই দিব অসম চৰকাৰে। যাতে এটা ক্ষুদ্ৰ উদ্যোগ কৃষিভিত্তিক ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী মহিলাকে আমি 10,000কৈ টকা দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই আঁচনিৰ জৰিয়তে অসমৰ 30 লাখ মহিলা উপকৃত হ'ব। তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ পৰা পুঁজি যাব আৰু তেওঁলোকে যদি ঘৰত নিজাকৈ এটা উদ্যোগ স্থাপন কৰিব পাৰে তেতিয়া গ্ৰুপ নহয় ব্যক্তিগতভাৱেও বেংকে লোন দিয়াৰ কাম আৰম্ভ কৰিব। এই গোটেই কামখিনি আৰম্ভ কৰাৰ বাবে প্ৰথম পৰ্যায়ত আমি 10,000 টকাৰ সিড মানি প্ৰতিগৰাকী মহিলাৰ বাবে আমি আগবঢ়াই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে অসমৰ যুৱকসকলেও যাতে আত্মসংস্থাপনৰ পথ ল'ব পাৰে তাৰ বাবে এইবাৰ বাজেটত আমাৰ যুৱকসকলৰ বাবেও আত্মসংস্থাপনৰ আমি এটা নতুন আঁচনি হাতত লৈছোঁ। এইবাৰ আমি বাজেটত ঘোষণা কৰিছোঁ যে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি বেংকৰ পৰা কোনো লোন বা গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম যাতে তেখেতসকলে একোটা উদ্যোগ বা একোটা ব্যৱসায় নিজৰ ঘৰখনত গঢ়ি তুলিব পাৰে। চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ পিছত এইবাৰ আমি অসমৰ যুৱক যুৱতীক বা অসমৰ আই মাতৃসকলক কৰ্মমুখী কৰি তোলাৰ বাবে বিস্তৃত আঁচনি আমি হাতত লৈছোঁ।